গাইজ আৰু আমি আজি যাই আছো জেংপুৰলৈ আৰু মোৰ লগত যাব এয়া নিখিল ভাই অখিল ভাই আৰু আমাৰ প্ৰাঞ্জল ভাই অলপমান আগমা কৰি দিয়া আমাৰ প্ৰাঞ্জল ভাই তো এতিয়া বলক আমি অলপমান জেংপুৰলৈ যাওঁ আৰু ধুনীয়া ধুনীয়া শ্বট দেখুৱাম তো চাই থাকিব ভিডিঅ'টো একেলৈকে Guys, hi, hello and welcome to my YouTube channel. আৰু আমাৰ নিখিল ভাই আৰু অখিল ভাই আৰু প্ৰাঞ্জল ভাই আগত গৈছে তো আমি আজি যাই আছো জেংপুৰলৈ বঢ়িয়া বঢ়িয়া আপোনালোক শ্বট দেখুৱাম মজা মজা ঠাই দেখুৱাম বহুতবিলাক পথাৰ আছে আৰু খেতি বাতি হয় ন নিখিল খেতি বাতি হয় বঢ়িয়া মানে একদম লোকেল খেতি হয় লোকেল বুলি যে কয় আমাৰ তো লোকেল খেতি হয় তো সকলোবিলাক দেখুৱাই দিম তো বলক এতিয়া আমি ভিডিঅ'টো মানে জেংপুৰলৈ যোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আৰু এতিয়া আমি এইটো ৰাস্তাৰে যাই আছোঁ জেংপুৰলৈ বাঁহৰ তলে যাই আছোঁ এয়া চাই লওক চাৰিও চাইড কেৱল বাঁহৰ তল ওপৰতো বাঁহৰ তল তলতো বাঁহৰ তল আৰু এখন ট্ৰেক্টৰ ভাই যাই লওক তাৰপিছত আৰু কথা পাতি আছোঁ তো গাইজ আৰু আমাৰ ট্ৰেক্টৰ ভাইক বিদায় দিলোঁ মানে ট্ৰেক্টৰ ভাই আহিলে বহুত চাউণ্ড কৰি আহে গোটাই ষাঠি আহে এতিয়া চাউণ্ডত মোৰ চাউণ্ডে পাত্তাই নাপাব তো এয়াই আৰু আমি এতিয়া এইটো ৰাস্তাৰে যাই আছোঁ চাই লওক অলপমান এই ৰাস্তাটো এয়া চাই লওক ইয়াত এটা পুখুৰী আছে চাই লওক গাইজ নাং চাং পুৰা পেলাই থৈ দিছে ছেকেণ্ড হেণ্ড নেকি তো বলক আৰু এতিয়া আমি জেংপুৰলৈ যাই থাকোঁ তো গাইজ আৰু এয়া চাই লওক কেৱল সৰিয়হ অনলি সৰিয়হ চাই লওক চাই লওক দূৰণিলৈ লক্ষ্য কৰক আপোনালোকে অলপমান লক্ষ্য কৰক চাৰিও চাইড কেৱল এটা ফালে সৰিয়হ কি মজা জেগা চাই লওক আৰু আমাৰ অখিল ভাই চাইকেলত উঠিল গ'ল আৰু আমাৰ নিখিল ভাই আৰু উঠিব আৰু নিখিল ভাইতো গ'ল তো বলক আমিও যাওঁ নিখিল ভাইও গ'ল সকলোবিলাক গ'ল অলপমান আৰু সৰিয়হখন চাই লওক তো বলক তো গাইজ আৰু এতিয়া কিমান যাম হে আগলৈকে সকলো ফালে কেৱলচোন আমি সৰিয়হৰে খেতি দেখি আছোঁ চাই লওকচোন গোটেই পথাৰখন সৰিয়হৰে ভৰ্তি কৰি দিছে এৰে মানুহে হয়তো তেল চেল নিকিনে বোধহয় আৰু সৰিয়হ দিয়ে তেল বানে কিনে কাম চলাই আমিও এতিয়াই আহিব লাগিব খেতি চেতি কৰিব কেতিয়াবা গাইজ চাই লওক না সৰিয়হ আৰু এয়াও সৰিয়হ মানে বিদায় দিব পৰা নাই হে গাইজ তো সৰিয়হ হে ভগৱান আৰু এয়াও সৰিয়হ মানে মানুহৰ ঘৰে ঘৰে সৰিয়হ কৰিছে চাই লওক সৰিয়হ এয়াও সৰিয়হ আপোনালোকে আজি সৰিয়হে চাওক অলপমান বেছিকৈ আৰু সৰিয়হে দেখুৱাই আছোঁ তো আৰু সৰিয়হ কিমান চাব তো বলক আমি অলপমান আৰু আগলৈ যাই থাকোঁ আৰু এতিয়া আমি বৰ্তমান যাই আছোঁ এইটো ৰাস্তাৰে এতিয়া চিধাই যাব লাগিব নে কাটিয়া তো কাটিয়া যাব লাগিব আমাৰ নিখিল ভাই কাটিয়া কৈ গৈছে চিধাই দি যোৱা হ'লে দিগদাৰ পালোঁ দিয়ক ৰাস্তাটো বেয়া না তো আমি এতিয়া এনেকৈ যাই আছোঁ তো চাই থাকিব ভিডিঅ'টো আজি সম্পূৰ্ণ জেংপুৰ দেখুৱাই আছোঁ জেংপুৰৰ ভিতৰুৱা ঠাইবিলাক দেখুৱাই দিলোঁ আধা আধি বৰ্তমান আপোনালোকক কি ধুনীয়া ধুনীয়া সৰিয়হৰ বাগান আপোনালোকৰ ঘৰত কৰিব পাৰে পথাৰ চথাৰ যদি আছে খালী পথাৰ এনেকুৱা খেতি ঘৰত কৰিলে ভাল হয় নিজৰে অলপমান খৰচটোও কমে সৰিয়হৰ খেতি কৰিব পাৰিলে মেচিন টেচিন থাকিলেতো আৰু পালোহে সৰিয়হ আজি আপোনালোকক আৰু সৰিয়হে দেখুৱাম বুলি ভাবিছোঁ দিয়ক তো বলক আৰু এতিয়া আমি আগলৈ যাওঁ আৰু জেংপুৰখন অলপমান চাই লওঁ আৰু এতিয়া আমি যাই থাকোঁতে আমি আহি গ'লোঁ নিখিলহঁতৰ জেঠিয়াহঁতৰ নহয় দেই নিখিল প্ৰাঞ্জলহঁতৰ জেঠিয়াহঁতৰ ঘৰত আহিছোঁ তো অলপমান এতিয়া ভিতৰলৈ মাতিছে প্ৰাঞ্জলে বহিব দিব নেকি বহিব দিব চাহ অলপমান মাৰি কেনে আৰু আগত দেখি যোৱাৰ চেষ্টা কৰিম যদি গধূলি নহয় তো চাই থাকিব ভিডিঅ'টো একেলৈকে আৰু প্ৰাঞ্জল আছে জেঠিয়াহঁতৰ ঘৰত আৰু এতিয়া আমি নিখিল ভাই অখিল ভাই আৰু মই আহিছোঁ অলপমান জেঠিয়াহঁতৰ পিছফালে মানে কি আছে পথাৰ আছে তো পথাৰলৈ এবাৰ আহিছোঁ ওলাই আৰু এই বস্তুটো চাওক এই বস্তুটো ম'হ ব্ৰাহ্মণ মোৰো নাম কমল শৰ্মা ম'হ বামুণ আৰু এই বামুণে যে লয় আমাৰ তো সেই গছ মানে গছে নহয় নিখিল খেতি আৰু এই বামুণে যে লয় আমাৰ কাজে কৰ্মৰ তো সেই খেতি মই আপোনালোক ভালকৈ দেখুৱাই দিম এনেই জাষ্ট মই অলপমান আপোনালোকক মুখেদি কৈ দিছোঁ কি বস্তু আৰু আগত আছে আমাৰ চলাৰ মানে চলাৰ এটা মেচিন আছে তো বলক আৰু এতিয়া আমি চলাৰ মেচিনো চাওঁ আৰু চলাৰো চাওঁ তাৰ বিষয়ে যদি কিবা পাৰোঁ অলপমান জানিও লওঁ তো চাই থাকক ভিডিঅ'টো চাই লওক চলাৰ তো গাইজ আৰু এয়া চাই লওক চলাৰ মানে ইয়াত মুঠ চলাৰ আছে আমাৰ নংখন তিনিখনকৈ আছে আমাৰ ইয়াত চলাৰ নংখন আছে
আৰু ইয়াত মেচিন আছে। তো মই আপোনালোক দেখুৱাই দি আছোঁ। আৰু এয়া কিবা পাইপ লগাই থৈছে, পাইপডাল কিবা চলাৰৰে আৰু কামৰে বোধহয়, পানী যাৱা কিবা সেনেকুৱা টাইপৰ। তো ইয়াত এটা মেচিনো আছে, মানে চলাৰখন চলিবলৈতো মেচিন লাগিব না, আমাক যেনেকৈ মানুহ এটা চলিবলৈ খাদ্যৰ প্ৰয়োজন, তো ইহঁতকো চলিবলৈ কিছুমান মেচিনৰ প্ৰয়োজন। আৰু চাই লওক, এয়াই মেচিন আমাৰ চলাৰ ভাইৰ চলিবলৈ এইটো মেচিন ব্যৱহাৰ কৰা হয়। আৰু ঠাইখিনি অলপমান লেতেৰা হৈছে, কথা নাই লেতেৰা হ'বই, কাৰণ কি পানী চানীৰ হয়তো কিবা কাম চলি থাকে ইয়াত, তো ইয়াত লেতেৰা হ'বই। আৰু চাই লওক, এয়া অলপমান এটা ভিউ পইণ্ট। আমাৰ এয়া প্ৰাঞ্জল ভাই চাহ তাহ বনাইছে নেকি নহয়? তো চাহ তাহ বনাইছে, আৰু এতিয়া আমি অলপমান পেট পূজা কৰি লওঁ। আৰু তাৰপিছত পেট পূজা মানে অলপমান চাহ তাহ খাই কিনে অলপমান পেটটো শান্তি দিওঁ। তো আৰু এতিয়া তাৰপিছত চাহ তাহ খাই কিনে এনে অলপমান আৰু আগলৈকে যাম, কিনো লোকেশ্যন আছে, কিনো ধুনীয়া ইয়াত ঠাই আছে। তো চাই থাকক, ভিডিঅ'টো দেখা পাই থাকিব সকলোবিলাক। তো গাইজ, আৰু এতিয়া আমি চাহ তাহ খাই ল'লোঁ, আৰু আমাৰ প্ৰাঞ্জল ভাই, নিখিল ভাই, অখিল ভাই ভিতৰতে আছে। আমাৰ গাঁৱলীয়া তামোল খাই লওঁ, মানে তামোল অলপমান গাঁৱলীয়া তামোল, মানে গাঁৱলীয়া মানে আমাৰ গাঁৱততো বেছিভাগ তামোলে চলে। তো অলপমান তামোল খাই লওঁ, আৰু এতিয়া আমি আগলৈ যাই থাকিম। তো ভিডিঅ'টো চাই থাকিব, প্লিজ চাই থাকিব ভিডিঅ'টো একেলৈকে। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে মানে মোৰ ভিডিঅ' যদি ভাল পায়, তো আজি ভিডিঅ'টো যদি ভাল হয়, তো প্লিজ এটা লাইক কৰি দিব। তো বলক, আৰু এতিয়া আমি আগলৈ যাওঁ, অলপমান জেংকুৰ খান অভিজ্ঞতা কৰি লওঁ, মানে কি বস্তু আছে চাই লওঁ। এয়া চাই লওক, মানে ইয়াত জেংকুৰত বনাইছে এখন দলং, এয়া কলহী নদী। চাই লওক, এয়া কলহী নদীৰ ওপৰেৰে হৈছে এইখন দলংখন, সুন্দৰ দলং বনাই আছে। তো সেইটো ফালে বোলে ঢালাই দিছে দলংখনৰ ওপৰত। আমি এতিয়া সেইটো ফালে যাম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইখন বাঁহৰ দলং এবাৰ চাই লওক। মোৰ মনত আছে, মই যেতিয়া ফাৰ্ষ্ট ৰিচিপশ্যন মাৰিবলৈ আহিছিলোঁ, মানে কুকুৰমাৰাত যেতিয়া মই ফাৰ্ষ্ট ৰিচিপশ্যন মাৰিবলৈ আহিছিলোঁ, তো আমি এইখন দলং কোনো ষ্টাৰ্টেই হোৱা নাছিল গাইজ, মানে আৰু হ'ব আৰু বেছি সময় নাই। তো সেনেকুৱা টাইপত মই গৈছিলোঁ এইখন দলঙেৰে, চাৰ্কেল চলাই, বহুত ৰিক্সি, ভয়ো লাগে চাৰ্কেল চলাব, তথাপি আৰু গৈছিলোঁ। আৰু এয়া হৈছে আমাৰ কলহী নদী। চাই লওক, নাও ইয়াত থৈ দিছে পাৰে পাৰে ৰখাই, 2খন 3খনকৈ। চাই লওক। আৰু গাইজ, এই নদীটোত এটা ভাল মানে আছে, কথা এটা আছে, মানে এই নদীটোত গাইজ আমাৰ শিহুও আছে। তো শিহু এই নদীটোত পূৰা ওলাই থাকে। আৰু এইখনেই দলংখন চাই লওক। আৰু আমি এতিয়া ঢালাইৰ ফালে যাই আছোঁ, তো চাই থাকিব আপোনালোকে, ভিডিঅ'টো চাই থাকক। আৰু সৌখন আমাৰ দলং বনাই আছে, মানে এতিয়া দলংখনত উঠিব হাক দিছে, মানে দলংখনৰ কাম কৰি আছে, তো এইভাৱে উঠিব হাক দিছে। তো দলংখন যেতিয়া হয়, আমাক এবাৰ আহিব দিছে, তো তেতিয়া উঠি কিনে ভিডিঅ' চিডিঅ' বনাব দিছে, আৰু ফটো মাৰিব দিছে। আৰু ইয়াত আছে আমাৰ এটা মন্দিৰ, তো মই আপোনালোকক ইয়াৰ মন্দিৰ, আৰু এইটো আমাৰ হৈছে নিখিল ভাই, আমাৰ চাইড দিয়া তুমি। আৰু এইটো হৈছে আমাৰ কলহী নদী। এই কলহী নদীটোত আমাৰ শিহু টিহু প্ৰায় ওলাই থাকে, কিন্তু এতিয়া পানী শুকাইছে বাবে ইয়াত শিহু ওলা নাই। তো ইয়াত যেতিয়া আমাৰ পানী আহিব, বহুত নহ'লেও, তো আপোনালোকে দিনটো ইয়াত বহিলে 4-5টা শিহু দেখা পাব। আৰু হয়। তো আৰু ইয়াত দলংখন বনাই আছে, এয়া আছে আমাৰ ইয়াত মন্দিৰ। তো মই আপোনাৰ সম্পূৰ্ণ ইয়াৰ পৰিৱেশটো এটা শ্বৰ্ট কৰি দেখুৱাই আছোঁ, শ্বৰ্ট মানে এটা আৰু ভিউ পইণ্টত হিচাপত দেখুৱাই আছোঁ। তো চাই থাকক ইয়াৰ মজা ঠাইবিলাক। তো গাইজ, আৰু এইটোৱে হৈছে মহাদেৱ মন্দিৰ। চাই লওক অলপমান মহাদেৱ মন্দিৰ। গাইজ, আৰু মানে কলহী নদীত এটা আমি অদ্ভুত ঠাই দেখিলোঁ, অদ্ভুত মানে বুলি কৈছোঁ, অদ্ভুতৰো অদ্ভুত। চাই লওক, কেনাই কিবা এটা ডিজাইন হৈ গৈছে, মানে আপোনালোকে এই নকিয়া মোবাইলত যে আমি খেলিছিলোঁ সাপৰ গেমখন, তো সাপডালে যেনেকুৱা বাক লয়, ছেম একদম একে সেনেকুৱা এটা পাকৰ ইয়াত সৃষ্টি হৈছে, আপোনালোকে চাই লওক। আৰু মই আপোনালোকক ইয়াত দেখুৱাই দিম অলপমান ভিউ। তো আৰু এই আপোনালোকে ভাবি লওক, এইখিনি এটা নদী, আৰু এই এটা ছেপাৰেট নদী, এই এটা ছেপাৰেট নদীৰ দৰে হৈ আছে, মানে সৰু আমাৰ খালৰ দৰে হৈ আছে। তো এই খালবিলাক আমাৰ সৃষ্টি হৈছে ইয়াত, মানে বানপানীৰ সময়ত ধাৰ আহে। তো ধাৰ অহাৰ ফলত ইয়াৰ মাটিবিলাক খহায়, আৰু খহাৰ পিছত ইয়াত আমাৰ শুনিছোঁ ইয়াত জেচিবি দি মানে মাটিও খান্দিছে। তো সেয়াৰ ফলত ইয়াত এনেকুৱা এটা পৰিৱেশৰ ইয়াত এটা সৃষ্টি হৈছে, মানে আৰু মজা লাগে। সেই এটা খাল, এই এটা খাল, মানে খাল হৈ গৈছে। তো চাই থাকক আপোনালোকে। আজি আপোনালোকক মই বহুত কিবা কিবি বস্তু দেখুৱাই দিলোঁ। আমাৰ ইয়াত জেংকুৰত মানে প্ৰায় বিখ্যাত খেতি হৈছে, আমাৰ ইয়াত সৰিয়হৰ খেতি। তো আপোনাক কলহী নদী দেখুৱাই দিলোঁ মই।
ইয়াত ব্ৰিজ এখন বনাই আছে। তো ব্ৰিজখন দেখি আপোনালোকৰ ফিলিং আহিব, মানে মোৰ ফিলিং আহিছে যে শৰাইঘাটৰ মনলৈ আহিছে। তো ছেম টু ছেম শৰাইঘাটৰ ডিজাইনত বনাইছে বস্তুখন, বেছি ডাঙৰো নহয় তথাপিও শৰাইঘাটৰ ডিজাইনত বনাইছে। তো মই আপোনালোকক কলহী নদীৰ ওপৰেৰে থকা দলংখন, মানে বনাই থকা দলংখন দেখুৱাই দিলোঁ, আৰু এটা বেলেগ অদ্ভুত এটুকুৰা ঠাই দেখুৱাই দিলোঁ। তো ভাল লাগিছে যদি, এই ঠাইখিনিৰ বিষয়ে যদি ভাল লাগিছে আপোনালোকক চাই কিনে, তো মোক কমেণ্ট কৰি অলপমান নিশ্চয় জনাই দিব। তো প্লিজ অলপমান জনাই দিব কেনে লাগিছে ঠাইখিনি চাই কিনে। গাইজ, আৰু মই জেংপুৰত গৈছিলোঁ। তো জেংপুৰত আপোনালোক সকলোবিলাক সকলো জেংপুৰ দেখুৱাই দিলোঁ। আৰু আজি ঘৰত আহি কেনে মানে বৌয়ে মাতি লৈ আহিলে, আমাৰ বৌয়ে মাতি লৈ আহিলে খ্ৰীষ্টমাছৰ বোলে কেক কাটে। তো বৌক অলপমান মই আপোনালোকৰ লগত লগ কৰাই দি আছোঁ। তো এইটো হৈছে আমাৰ বৌ, বল মই পোহৰত দেখিয়া। তো এইখন টেবুলত আমি আজি কাটিম খ্ৰীষ্টমাছ ডেৰ কেক। তো এইটো আমাৰ বৌয়ে তাৰমানে বঢ়িয়া বঢ়িয়া কেক বনাই। মই আপোনালোকক বৌৰ নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম আৰু লিখি দিম, আৰু আমাৰ ঠিকনাটো বৌৰ। তো নম্বৰ চম্বৰ দি দিম ডিছক্ৰিপশ্যনত। যদি আপোনালোক কেক লাগে, বাৰ্থডে কেকো হয়, যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নম্বৰত, তো পাই যাব। আৰু এতিয়া আমাৰ মণিবা আহি আছে, মণিবা আহি লওক, তাৰপিছত আমি কেক কাটিম। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এইটো আমাৰ মাইনা। তো মাইনাটোৰ নাম হৈছে হাৰশালী শৰ্মা, আৰু এইটো হৈছে আমাৰ গাৰ্গী শৰ্মা, আৰু এইটো আমাৰ দিশা। তো আজি আমি কিহৰ কেক কাটিম মাইনা? কিহৰ কেক কাটিম কৈছো আমি তো গাইজ আমি আজি খ্ৰীষ্টমাছ কেক কাটিম। তো আমাৰ এতিয়ালৈকে মণিবা আহি পোৱা নাই। তো মণিবা আহি লওক, তাৰপিছত কেকটো আপোনালোক দেখুৱাই দিম। পুৰা ফুল এনজয় কৰি আছোঁ। তো চাই লওক ভিডিঅ'টো। গাইজ, আৰু এই আমাৰ কেক আহি পালে খ্ৰীষ্টমাছ ডেৰ কেক। আৰু এইটো হৈছে আমাৰ মণি বাইদেউ আহি পালে। তো চাই লওক গাইজ কেকটো কেনে লাগিছে, মোক কমেণ্ট কৰি কৈ দিব আপোনালোকে। আৰু যদি এনেকুৱা কেক আপোনালোকৰ বাৰ্থডেত লাগে, তো ডেছক্ৰিপশ্যনত নম্বৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইটো সুন্দৰ সুন্দৰ কেক পাই থাকিব। তো বলক এতিয়া আমি খ্ৰীষ্টমাছ ডে পালন কৰিলোঁ অলপমান। তো গাইজ, আৰু এতিয়া আমি কেক কাটিম। তো আমাৰ এতিয়া গুগুলি কেকটো আনবক্সিং কৰি আছে চুৰিয়া কাটি। তো চাই থাকক। তো গাইজ, আৰু এতিয়া অলপমান গুগুলি মোক বোলে কেক খুৱাব। তো চাই থাকক। এবার গাড়ি বাদ দিয়া তো দিশা কো তো দিয়া এটা কেক খাই ললো, আৰু এতিয়া মই বহিম, চাহ পানী খাই ল'ম, তাৰপিছত ঘৰলৈ যাই আছোঁ। আৰু মই জেংপুৰৰ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ। মানে সম্পূৰ্ণ মই আপোনালোকক আজি জেংপুৰ দেখুৱাই দিলোঁ, আৰু হেপী খ্ৰীষ্টমাছ ডেৰ কেক চেক কাটা দেখুৱাই দিলোঁ। তো এতিয়া আমি বহুতে আমাৰ চাহ তাহ খাই কিনে এতিয়া ঘৰলৈ যাম। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত মাৰিম। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো, আৰু এই আমাৰ হিমান ভাই আজি কেনে লাগিছে নাই হেপী খ্ৰীষ্টমাছ ডে। তো যদি আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো তেতিয়ালৈকে টাটা বাই বাই, অল দ্য বেষ্ট গাইজ।